আজি সমাধানৰ কাৰণে যি সমাৱেশ আয়োজন কৰা হৈছে ইয়াৰ দ্বাৰা সকলৰ যি শ্বহীদ এই শ্বহীদসকলক মই স্মৰণ তেখেতসকলক ইয়াৰ পৰা সেৱা যে ইয়াৰ লগতে বড়োসকলক নিজৰ ভাষা সংস্কৃতি অস্তিত্বলৈ জীয়াই থকাৰ কাৰণে বাট দেখুৱাই থৈ গ'ল বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বৰ্গীয় আত্মালৈ মই এই সময়ত প্ৰাৰ্থনা জনাইছোঁ। কথাটো হৈছে কি আমি সকলোৱে জানো যে জাষ্টিছ ডিলেড ইজ ইকুৱেল টু জাষ্টিছ ডিনাইড। আমি সাংস্কৃতিক সুৰক্ষা আমি বিচাৰিছোঁ, আমি সুৰক্ষা বিচাৰিছোঁ আৰু এনেকুৱা সময়ত আজি ভাৰত চৰকাৰে যিবিলাক পদক্ষেপ লৈছে সেই পদক্ষেপবিলাক আমাক পুনৰ উলুকিয়াইছে, আমাক পুনৰ মানে তেখেতসকলে ইনস্পায়াৰ কৰিছে যে আমি আমাৰ সংগ্ৰামটো আগুৱাই লৈ যাব লাগে আৰু তেতিয়াহে আমি আজি নহয় কালি এদিন নহয় এদিন আমাৰ অধিকাৰটো আমি সাব্যস্ত কৰিবলৈ সক্ষম হ'ম। মূল কথাটো হৈছে যে জম্মু কাশ্মীৰ যিটো ৰাজ্য আছিলে সেই ৰাজ্যটো আজি দ্বিখণ্ডিত কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰী ভাৰত চৰকাৰে গঠন কৰি দিছে আৰু তাত স্পষ্ট ভাষাৰে কৈছে যে আজি জম্মু কাশ্মীৰটো দ্বিখণ্ডিত কৰাৰ মূল কাৰণটো হৈছে তাত থকা নাগৰিকসকলক তেখেতসকলে ন্যায় দিব বিচাৰিছে, নিৰাপত্তা দিব বিচাৰিছে। পাকিস্তান আৰু অন্য দেশৰ পৰা যে সন্ত্ৰাসবাদীসকলে আহি কাশ্মীৰত যি সন্ত্ৰাস চলাই আছে এই সন্ত্ৰাসটো বন্ধ কৰাৰ স্বাৰ্থত আজি কাশ্মীৰটো তেখেতসকলে তেনেকুৱা এটা সাংবিধানিকভাৱে নিৰ্বাচন কৰি পেলাই তাত শান্তি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ লগে লগে তেখেতসকলে কৈছে যে ভাৰত ৰাষ্ট্ৰৰ যিবিলাক চহকী যিবিলাক স্কিমবিলাক আছে, যিবিলাক ভাল ভাল স্কিমবিলাক আছে সেই স্কিমবিলাক সেই অঞ্চলত গৈ নাপায়। যিবিলাক পুঁজি আবণ্টন কৰে সেই আবণ্টন কৰা পুঁজিবিলাক কাশ্মীৰৰ জনসাধাৰণলৈ যাই নাপায় আৰু সেইকাৰণে তাত ন্যায় দিব লাগে, অধিকাৰ দিব লাগে আৰু উন্নয়ন দিব লাগে বুলি পেলাই আজি কাশ্মীৰটো দুটা ইউনিয়ন টেৰিটৰী তেখেতসকলে লাডাখ আৰু কাশ্মীৰ কৰিলে। গতিকে আজি আমি ভাৰত চৰকাৰক এই সময়তে আহ্বান কৰিছোঁ যে বড়োলেণ্ড যি দাবী সেই দাবীটো তেলেংগানাতকৈ পুৰণি আছিলে। তেলেংগানা 1969ত দাবী কৰিছে আৰু বড়োলেণ্ড দাবী 1967ৰ পৰা দাবী কৰি আহিছে। এতিয়ালৈকে 5,000তকৈ অধিক লোক শ্বহীদ হ'ল, এতিয়ালৈকে 20,000তকৈ অধিক লোক জেলত যাব লগা হ'ল। আজিও বহুত সংগ্ৰামী বড়োলেণ্ড আন্দোলনৰ সংগ্ৰামী জেলত আছে। বিভিন্ন সময়ত আপোনালোকে বিভিন্ন হাৰাশাস্তি হোৱা দেখিবলৈ পাইছে। সেইকাৰণে আজি এই শান্তি আৰু সমাধান যিটো গণসমাৱেশ ইয়াৰ দ্বাৰা ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি আহ্বান কৰিছোঁ যে অতি শীঘ্ৰে এটা আইনগত ব্যৱস্থা ল'ব লাগে, সাংবিধানিক এটা ব্যৱস্থা মাজেৰে বড়োলেণ্ড সমস্যা সমাধান কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগে। সেইটোকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আজি এই গণসমাৱেশ দ্বাৰা আমি সেইটোকে প্ৰমাণ কৰি দিছোঁ যে বড়োসকলে কোনোদিন হাত সাৱটি বহি নাথাকে। যেতিয়ালৈকে আমাৰ ভূমি সুৰক্ষা নহয়, যেতিয়ালৈকে আমাৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা যি কথা আছিলে এইটো সুৰক্ষিত নহয়, যেতিয়ালৈকে সম অধিকাৰ সমমৰ্যাদা পাবলৈ সক্ষম নহয়, তেতিয়ালৈকে বড়োসকলৰ সংগ্ৰাম চলি থাকিব। গতিকে অতি শীঘ্ৰে বড়োলেণ্ড সমস্যা সমাধান কৰাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। मोननै जिल्लानि रायजो राजाफोरखौ आरो आफादफोरखौ लानानै दिनै जोङो सिडनीनि कासिकत्रानि बे गेवलां फोथाराव सुबुं दौमा हाबाफारि खालामदों। फैगौ 16 अक्ट'आव बाक्सा उदालगुरिनि थाखाय जोङो उदालगुरियाव बे हाबाफारिखौ लादों। এইটো চলি থাকিব। কোনো এটা কাউন্সিলটো আমাৰ উদ্দেশ্য নহয় যে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 2 আৰু 3 যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাৰ অন্তৰ্গত আমি এটা সুকীয়া ৰাজ্য বিচাৰিছোঁ য'ত নেকি আমি ফুল অটনমি পাব পাৰোঁ আৰু আমাৰ নিজৰ ভৱিষ্যতটো নিজে আমি গঢ়িব পাৰোঁ। আমাৰ নিজৰ যিটো উন্নয়নৰ কথা, নিজৰ যিটো নিৰাপত্তাৰ কথা, নিজৰ ভাষা সংস্কৃতি আগুৱাই লৈ যোৱাৰ কথা, এই কথাখিনি নিশ্চিত কৰিব পাৰে। সেইকাৰণে আমি পৃথক ৰাজ্যৰ সংগ্ৰাম গণতান্ত্ৰিকভাৱে কৰি আছোঁ আৰু অনাগত দিনত কৰি যাম। আৰু আমাৰ দাবী সেইটোৱে যে অতি শীঘ্ৰে ৰাজনৈতিক পৰ্যায়ত আলোচনা হ'ব লাগে। ইয়াৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পলিচি ডিচিশ্যন ল'ব লাগে আৰু উগ্ৰপন্থীসকলৰ যিটো সমস্যা এই সমাধানৰ কাৰণে ভাৰত চৰকাৰে যেনেকৈ শান্তি আলোচনা আৰম্ভ কৰিছিলে এইটো অতি ক্ষীপ্ৰতাৰে কৰি পেলাই এটা অতি শীঘ্ৰে সমাধান কৰিব লাগে আৰু সকলো উগ্ৰপন্থীসকলক যিটো স্বাভাৱিক জীৱনলৈ ঘূৰি যোৱাৰ লগতে উন্নয়নৰ কাম কাজত তেখেতসকলক নিজকে নিয়োজিত কৰিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে বুলি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ।